फ्रेंड्स वेलकम बैक टू माय चैनल ब्रंजा विटी ऑफिशियल काम मेकअप आर्टिस्ट ब्यूटी दास और मैं आपनालोকক কৈছিলো যে मोर ब्राइडल मेकअप केनेके करे देखाम और आज मैं ए पलिजनिक ब्राइडल मेकअप কৰি দেখাম আপোনালোকক কেনেকৈ কৰা হয় ব্ৰাইডেল মেকআপ কোনটো পিছত কোনটো লগোৱা হয় সেইখিনি মই আপোনালোকক ডিটেইলছত দেখাম লগতে ফেসটো ধুনিয়াকৈ সাফা কৰি লব ইয়াৰ পিছত আছে ময়শ্চাৰাইজাৰ এটো মই সেটাফিলৰ ময়শ্চাৰাইজাৰ এপ্লাই কৰিম ইটা ফেসত হাতেৰেও কৰিব পাৰে আপোনালোকে ব্ৰাছ দি কৰিব পাৰে আৰু এমাউন্টটো ইমান বেছি লোৱাৰ প্ৰয়োজন নাই ফেসটো চাই ল'ব আপোনালোকে ময়শ্চাৰাইজাৰ এপ্লাই কৰা হৈ গ'ল এতিয়া মই আইব্ৰটো মানে কনসিলাৰ এপ্লাই কৰি লম তাৰ পাছত বাকিখিনি কৰিম কনসিলার এপ্লাই কৰা হৈ গ'ল আৰু এতিয়া মই এখন হল আপোনাৰ ফোর্থ ইউ ক্যান বি প্যালেট হয় ইয়াৰ পৰা মই আই মেকআপ কৰিম বহুত ধুনীয়া কালাৰ আছে ইয়াত মোৰ ভাল লাগে আৰু ষ্টাৰ্টিংত মই পিছ লাইনৰ ওপৰত লাইট কালাৰ এপ্লাই কৰি লম ক্রিস্টালৰ ওপৰত মই অৰেঞ্জ ইয়েলো লাইট সেট এটা মাৰি ললো আৰু এতিয়া মই ইয়াত পিংক আৰু পাৰ্পল মিক্স কৰি মাৰিম চকুটো যেহেতু তাই ধুনিয়া আছে বাৰু স্পটলাইট আই মেকআপ কৰিম আৰু স্পটলাইট আই মেকআপ কৰাৰ আগতে অলপ ডাৰ্ক কালাৰ ইউজ কৰিব লাগে পংকজ Bismillah. Mau primer lawan coba medio kayak
কালাৰ কম্বিনেশ্যনৰ অকণমান ডাৰ্ক আছে আৰু অক্সিডাইজ নহ'বৰ কাৰণে প্ৰথমতে ডাৰ্ক শ্বেড এপ্লাই কৰি ল'ব। ফাউণ্ডেশ্যন মই এপ্লাই কৰিম এতিয়া আৰু তাৰ পাছত ফেয়াৰ শ্বেডটো এপ্লাই কৰিব। মই প্ৰথমে ডাৰ্ক শ্বেড এপ্লাই কৰি লৈছোঁ। যেতিয়া ডাৰ্ক স্কিনত ফাউণ্ডেশ্যন এপ্লাই কৰিব তেতিয়া এপ্লাই কৰোঁতে আপোনালোকে প্ৰথমে অলপ স্কিনৰ লগত মিলি থকা ফাউণ্ডেশ্যন শ্বেড এপ্লাই কৰি ল'ব। তাৰপাছত ফেয়াৰ শ্বেডটো এপ্লাই কৰিব। তেতিয়া মানে কি হয়, বস্তুটো আপোনাৰ অক্সিডাইজ হৈ নাযায়। এপ্লাই কৰিলোঁ। এতিয়া মই ইয়াৰ লাইট শ্বেড এপ্লাই কৰিম। পেকৰে মই ইউজ কৰি আছোঁ বৰ্তমান। এতিয়া মই আণ্ডাৰ আই আৰু দেখিব ক'ত ক'ত মই হাইলাইট কৰিছোঁ। হাইলাইট কৰি হৈ গ'ল। এতিয়া মই ফেচ কণ্ট্ৰল কৰি দিছোঁ, অলপ মানে ফেচটো কাটিং কৰি দিছোঁ তাইক। মই কণ্টৰিং আৰু হাইলাইট কৰোঁতে ব্লেণ্ডাৰ আৰু ব্ৰাছ দুটাই মই ইউজ কৰোঁ। আপোনালোকো কৰিব পাৰে নিজৰ সুবিধা মতে। অকল ব্লেণ্ডাৰ দিও কৰিব পাৰে। এতিয়া মই হাইলাইট কণ্টৰিং কৰিলোঁ। এতিয়া মই পাউডাৰ কণ্টৰিং অলপ কৰি দিছোঁ আৰু ব্লাছাৰ অলপ পিংকি পিংকি কৰি দিওঁ আৰু স্মেল হৈ গ'ল। এনেকৈ স্মেল কৰি লাষ্ট ফেচৰ মেকআপ মানে লাষ্টত আছে হাইলাইট। আই মেকআপটো কৰিব বাকী আছে, কৰিম মই।
মেকআপ হ'ল, আই মেকআপো হৈ গ'ল আৰু এতিয়া আছে লোৱাৰ লেছ, আইব্ৰো, আইলেছ লগাবলৈ আছে আৰু মই প্ৰথমে লোৱাৰ লেছ কৰি লৈছোঁ। ওপৰত চোৱা, ওপৰত চোৱা। আৰু লোৱাৰ লেছ কৰোঁতে আপোনালোকে ব্লেক আই শ্বেডো এপ্লাই কৰিব পাৰে, কিন্তু ব্লেক আই শ্বেডো কৰিলে অকণমান দেখিবলৈ বেয়া লাগে। চ' আপোনালোকে ওপৰত যিখিনি কালাৰ ইউজ কৰিছে সেই কালাৰটো ইউজ কৰিব পাৰে। মই ওপৰত আপোনাৰ ডাৰ্ক শ্বেডে ইউজ কৰা হৈছিলে, চ' মই তলতো ডাৰ্ক শ্বেড ইউজ কৰি দিলোঁ। এতিয়া ইয়াত কাজল এপ্লাই কৰিম আৰু বাকী আছে, চাই থাকক আপোনালোকে। ৱাটাৰ লাইনত কাজলটো ধুনীয়াকৈ এপ্লাই কৰি দিব। আইলেছো মই লগালোঁ আৰু এতিয়া আইলেছ লগোৱাৰ পিছত আকৌ প্ৰথমতে মানে কাজল লগাই ল'ব, তাৰপিছত আইলেছ লগাব, লগাই আকৌ তাৰ ওপৰত অলপ আইলাইনাৰ মাৰি দিব। তেতিয়া মানে দেখিবলৈ ধুনীয়া হয় আৰু। মেকআপ হৈ গ'ল, আপোনালোকে দেখিছে। আৰু এতিয়া মই অলপ হেয়াৰ ষ্টাইল কৰি দিছোঁ। ঘৰলৈ আহিলোঁ, আহি ভাবিলোঁ নাই ব্ৰাইড এটা কৰি দিওঁ, আপোনালোকক কৰিম বুলি কৈ আছিলোঁ বহুত দিনৰ পৰা। চ' আজি মই কৰি দিলোঁ। আই মেকআপটো অকণমান দেখাই দিয়া, চকুটো বন্ধ কৰি। এইটো হৈ গ'ল স্পটলাইট আই মেকআপ হয়। এতিয়া খুলিব পাৰিবা, চকুটো খোলা হৈছে এতিয়া। মানে ইমান মই ড্ৰেছ ভালকৈ পিন্ধোৱা নাই, তাইক ঠাণ্ডা হৈ আছেতো সেইকাৰণে। এইটো হৈ গ'ল ফাইনেল ব্ৰাইডেল লুক। আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু আগলৈ মই যাতে আৰু ভিডিঅ' মানে ব্ৰাইডেল মেকআপ দিবৰ কাৰণে আপোনালোকৰ পৰা অলপ সাহস পাওঁ, মৰম পাওঁ, তাৰে কামনাৰে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু।